फकिराग्राम जौसिन गेजेरारि फरायसालियाव DMIT टेस्ट एबा आनजाद नायनाया जागायबाय। BTCनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि बिथोनजों बिटिआर ओनसोलनि गासै फरायसालिफोरावनो DMIT टेस्ट एबा आनजाद नायनाय बे हाबाफारिया सोलिगासिनो। बेबायदिनो 2 आगस्ट मंगलबारखालि क'क्राझार जिल्ला सिंनि फकिराग्राम जौसिन गेजेरारि फरायसालियाव DMIT टेस्ट एबा आनजाद नायनाया जालाङो। DMIT टेस्टनि जोहै खुदियाफोरनि इयुननि सोमोन्दै मिथिनो हायो होनना खौरां बिजोंनि गेजेरजों RN सिंह बिथाङा ओरैबायदि फोरमायो। আজি प्रथम कोकराझार डिस्ट्रिक्ट DMIT टेस्टर कारण फकिराग्राम हायर सेकेंडरी स्कूल उपस्थित होइछु। इतिमध्ये आमी उदालगुरी डिस्ट्रिक्ट बाक्सा और तामुलपुर चिरां এই 4খন डिस्ट्रिक्ट आमी फार्स्ट फेज हेक करिलु। कोकराझार आजिर पर आरम्भ होइছে एटु फार्स्ट फेज हबो कारण आमार আজি जी इमान स्टूडेंट होइছে 5000 ऊपर स्टूडेंट कारण इमान सम्भव নহয় एके दिनत करा गतिके आमी गोटेই राइजक आमी आश्वास दिसु जे सब आमी सेकेंड फेजत स्कुले स्कुले जाम स्कुले स्कुले गले सकलोৱে কৰিব পাৰিব। गतिके এইটো পুৰা বিনামূলীয়া लड़ा छालीर भविष्य कि है आमी याते डिटेक्शन करिब पारिम। এই চিন্তাধাৰাটো आमार BTC प्रधान माननीय प्रमोद बड़ डांगरियाई এইটো निर्देश दिसे এইটো काम करार कारणे। गतिके यार पिছত এই DMIT टेस्ट करार पिছত जी रिपोर्ट आहिब DMIT मीन्स डार्मेटोग्लिफिक्स माल्टिपल इंटेलिजेंट टेस्ट। এটা लड़ा छाली এই टेस्ट करार पिছত এই भविष्यत डॉक्टर हब ना इंजिनियर हब ना प्रोफेसर हब ना आन किबा स्पोर्ट्समेन हब बाई बात जी क्वालिटी धरा पड़े। गतिके এইটো যদি আপনি বাহিৰত কৰিব যায় তেতিয়াহ'লে 4-5 হাজাৰ টকা লাগে মিনিমাম 5 হাজাৰ টকা কিন্তু পার হেড। গতিকে আমার BTCত যেহেতু দুখীয়া ল'ৰা ছোৱালী বেছি গতিকে এই ল'ৰা ছোৱালীৰ কাৰণে বিনামূলীয়া কোনেও পইচা দিব নালাগে। কাৰণ আমি ইতিমধ্যে গম পাইছিলোঁ যে উদালগুৰি ডিস্ট্রিক্ট চিৰাং বাক্সা तामुलपुरर भितरत कोनबा एटा डिस्ट्रिक्टत मैं नाम नकौ 2 नम्बरी मानु ओलाई पैसा लैसे गार्जियानर पर। यार पिছত आमी तेओक डिसिक जनाई पुलिसर द्वारा एरेस्ट करवा होइसे। तेओ आरो जीवनत नकरे बुली किबा एटा एसुरेंस दिसे तार पिছত तेओक एरि दिया होइसे। गतिके आमी विशेषকৈ कोकराझारर जिबिलाक जनसाधारण सकलोके आमी अनुरोध करिছোঁ गार्जियान सकलक अनुरोध करिছোঁ कोनोबाई जदि दुष्ट चक्र जदि पैसा बिचारे थानात जनाई দিব ওচৰৰ थानात जनाई দিব और नाइबा आमार লগত যোগাযোগ राखिब आमी সেই মানুহজনক आमी धरि पेলাই शास्ति दियाम। गतिके आज BTCत जे शांति प्रतिष्ठा होइছে आमार किछुमाने কৈ থাকে যে অমুক দায়ী আজি যে BTCত शांति प्रतिष्ठा होइছে ইয়াৰ মূল মানুহ হল आमार BTC বাসিন্দা। ইয়াতে কোনো ডাঙৰ মানুহ নালাগে আবার प्रधानमंत्री বা गृहमंत्री সেইবিলাক কৈ লাভ নাই। आमार BTC बासिंदा आमार नेताসকলে যেতিয়া এগ্ৰি হৈছে তেতিয়াই আমি ইয়াতে শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। কিয় মই এই কথাটো কৈছোঁ আজি অসমত আলফা সমস্যাটো কিমান দিনৰ সমস্যা ইমান জৰ্জৰীয়া সমস্যা কিহৰ কাৰণে পাৰা নাই মোৰ প্ৰশ্ন থাকে। এইবিলাক অসমৰ সমস্যা আলফা সমস্যাটো সমাধান কৰক। আমাৰ BTC উন্নয়নৰ কথাটো আমাৰ BTC ৰাইজে চিন্তা কৰিব আমাৰ নেতাসকলে চিন্তা কৰিব। গতিকে আমাৰ BTCত ইমান গুৰুত্ব দিব নালাগে বুলি মই ভাবোঁ कारण ইয়াত জনজাতি অজনজাতি সকলোৱে আমি এতিয়া শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ আৰু শান্তি হৈছেই। গতিকে এই মুহূৰ্তত আৰু কিবা বেয়া কথা কৈ পেলাই আমি অশান্তি আৰু বিঘ্ন অশান্তি সৃষ্টি কৰিব নিবিচাৰোঁ। গতিকে মোৰ বিনম্ৰ অনুৰোধ অসমৰ নেতা ভাৰতবৰ্ষৰ নেতা BTCৰ নেতা সকলোকে অনুৰোধ কৰিছোঁ যাতে কোনো জাতিভেদ নকৰি আমি সকলোৱে এক এইটোই আমি বিচাৰোঁ। গতিকে মই আকৌ পুনৰবাৰ অনুৰোধ জনাইছোঁ आमार BTCर उन्नति करातকৈ অসমৰ আলফা সমস্যাটো সমাধান কৰক তাতেই বেছি গুৰুত্ব দিয়ক। BTCত গুৰুত্ব দিব নালাগে BTCৰ কাৰণে আমি চিন্তা কৰিম। ইয়াৰ পিছতে আমাৰ আজিৰ এই মাননীয় প্ৰমোদ বড় BTC প্ৰধান তেওঁৰ নেতৃত্বত অসমত যিটো কৰিব পৰা নাই ভাৰতবৰ্ষত কতও হোৱা নাই যে ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট লয় মেডিকেল ইঞ্জিনিয়াৰিং যিবোৰ ল'ৰা ছোৱালী আমাৰ BTCত পঢ়ি আছে তেওঁলোকৰ কাৰণে বিনামূলীয়া গ্ৰুপ ইঞ্চুৰেঞ্চ যিটো ইঞ্চুৰেঞ্চ বছৰত 5 লাখকে পাব প্ৰত্যেকটা ল'ৰা ছোৱালী 5 লাখকে পাব যদি ডিগ্ৰীত পঢ়ে আৰু মাষ্টাৰ ডিগ্ৰী পঢ়ে বা ইঞ্জিনিয়াৰিং বা মেডিকেল পঢ়ে। গতিকে ইতিমধ্যে আমি
প্ৰায় 54,000 ষ্টুডেণ্টৰ ডাটা আমাৰ তাত কালেকশ্যন হৈছে। এই ষ্টুডেণ্টবোৰক আমি 15 আগষ্টৰ আগত আমি বিচাৰিছিলোঁ কৰিম, কিন্তু কিবা টেকনিকেল অসুবিধাৰ কাৰণে আমি কৰিব পৰা নাই। 20 আগষ্টৰ আগত BTCৰ যিটো বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি কেন্দ্ৰীয়ভাৱে এইটো বিতৰণ কৰিম। তাতে আমাৰ BTC প্ৰধান মাননীয় প্ৰমোদ বৰদেৱ থাকিব। কোনোবা ল'ৰা ছোৱালী যদি বাহিৰত ডিগ্ৰী পঢ়ে সেই ল'ৰাজনেও আমাৰ ইয়াতে পাব পাৰিব, কিন্তু BTCৰ বাসিন্দা হ'ব লাগিব। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ যাতে কোনো কাৰণতে ডেপ্ৰাইভ নহয়, কাৰণ এই দাহাল আঁচনিৰ জৰিয়তে ল'ৰা ছোৱালীবোৰ যিকোনো এক্সিডেণ্ট, যেনে আমাৰ কোকৰাঝাৰ ছায়েন্স কলেজৰ যোৱাকালি এটা BPT ল'ৰা এক্সিডেণ্ট হৈ মৰিলে, তেওঁ কিন্তু এইটো আঁচনিত পৰা নাছিলে। গতিকে এইবোৰ আঁচনিত পৰিলে 5 লাখ টকা পালেহেঁতেন। গতিকে এই বিনামূলীয়া আঁচনি এইটো কোনেও 1 পইচা দিব নালাগে, BTC চৰকাৰে এইটো বহন কৰিছে। গতিকে আমি সকলো গাৰ্জিয়ানক আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই ডিগ্ৰীৰ যিটো দাহাল আঁচনিত অংশগ্ৰহণ কৰে আৰু যাতে কোনেও বাদ নপৰে, এইখিনি হ'ল আমাৰ বিনম্ৰ অনুৰোধ। ইয়াৰ পিছত লগে লগে আমি এটা দেখা পাইছোঁ, আমি যিহেতু এই আমাৰ 5ৰ পৰা ক্লাছ 12লৈ আৰু এইটো আমাৰ বন্ধ নাথাকিব, এইটো চৰকাৰী আঁচনি। গতিকে ইয়াৰ পিছত আমি স্কুললৈ যাম, প্ৰত্যেক স্কুলত যাম, কোনেও ডেপ্ৰাইভ হ'ব নালাগে, সকলোৱে ফ্ৰী পাব। ইয়াৰ পিছত ইয়াৰ ৰিপৰ্টৰ ওপৰত যদি কোনোবাৰ অসুবিধা হয়, ডক্টৰ হওঁতে বা অসুবিধা হয়, এইটো আমি বিহিত ব্যৱস্থা কৰিম, আমাৰ চৰকাৰে বিহিত ব্যৱস্থা কৰিব। ব্যক্তিগত বিদ্যালয় ভেঞ্চাৰ চবেই ইনক্লুড ইয়াতে, BTCৰ বাসিন্দা হ'বই লাগিব, ইয়াত আৰু কোনো নাই। এতিয়া আমি মোটামুটি পঢ়া শুনা কৰা ল'ৰা ছোৱালী, পঢ়া শুনা মানুহ, আমি গম পাওঁ কোনে ঠকাই আছে, কোনে ঠকোৱা নাই। তো আমাৰ ইয়াত 6 শিডিউল হোৱাৰ পিছত কৈ থাকে যে সকলোৰে সমান অধিকাৰ, এইবিলাক এনেই মিছা কথা। আমাৰ আগতে চিন্তাই কৰা নাছিলে, ৰাজনৈতিক অধিকাৰ যাৰ নাই তাৰ কি থাকিবহে। গতিকে 6 শিডিউল কৰাৰ আগতে আমাৰ লগত আলাপ কৰিব লাগিছিল। গতিকে সেইবিলাক এনেই কৈ থাকে আৰু যে আমি অমুকৰ আমি ক্ষমতাত আহিলে অমুক কৰিম এইবিলাক কৈ লাভ নাই ইয়াতে। গতিকে আমি চব বুজি পাওঁ, গতিকে আমাক ইমান বুৰ্বক নহয়, আমাৰ BTCৰ মানুহ ইমান বুৰ্বক নহয়, শিক্ষিত মানুহ। গতিকে আমাক প্ৰলোভন দিও কোনো লাভ নাই। গতিকে আমি চিন্তা কৰিছিলোঁ, মাননীয় প্ৰমোদ বৰদেৱক প্ৰস্তাৱ দিছিলোঁ, এই BTCৰ যিটো 6 শিডিউল হোৱাৰ পিছত 90% ট্ৰাইবেলৰ অধিকাৰ, নন ট্ৰাইবেলৰ অধিকাৰ 10%, এইটো হ'ল সাংবিধানিক নিয়ম। তো 10%ত আমি কি কৰিম? যিবিলাক অজনজাতি মানুহ ইয়াতে আছে তেওঁলোকৰ কাৰণে মাননীয় প্ৰমোদ বৰদেৱক প্ৰস্তাৱ দিছিলোঁ যে প্ৰতিখন ঘৰত যাতে এটা চাকৰি পায় ন, চাকৰিৰ কথাটো এটা চাকৰি পায়, সেইটো তেওঁক প্ৰস্তাৱ দিছিলোঁ, যাতে কোনেও ডেপ্ৰাইভ নহয়। যিজন টেলেণ্টেড হৈ পেলাই পাব সিটো পাবই, আৰু যিটো ঘৰত পোৱা নাই, আমি ইতিমধ্যে এটা মেইল লঞ্চ কৰিছোঁ, তাতে প্ৰায় 34,000 এপ্লিকেশ্যন আহিছে। আমি একেদিনতো সম্ভৱ নহয়, আমি কাৰণ শিক্ষক মানুহ, আমি মিছা কথা নকওঁ, আমি যি ক'ম তাকেই হ'ব লাগিব। কাৰণ আমাৰ ইয়াতে চব অধ্যক্ষ আছে, মোৰ লগতে আছে আমাৰ ডক্টৰ যজ্ঞেশ্বৰ দেৱনাথ, কমাৰ্চ কলেজৰ এক্স প্ৰিন্সিপাল, তাৰপিছত ডক্টৰ আমাৰ ৰঞ্জিত নাৰ্জাৰী, বেংটল কলেজৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল, আৰু মেডাম এইখন কলেজৰ এইখন স্কুলৰ প্ৰিন্সিপাল। গতিকে আমি বুজি পাওঁ আমাক যে কোনে ঠকাই আছে। তাৰপিছত আমাৰ এইটো 6 শিডিউল এৰিয়া, যিহেতু আমি ইয়াতে ইকনমিক জোন কৰাৰ কাৰণে তেওঁ প্ৰস্তাৱ দিছোঁ মাননীয় প্ৰমোদ বৰদেৱক। তো ইকনমিক জোন কৰাৰ লগে লগে কি হ'ব, আমাৰ স্পেচিয়েল ইকনমিক জোন যিটো বুলি চেছ কয়, ইতিমধ্যে এইটো আমাৰ আলাপ আলোচনা হৈছে। হোৱাৰ পিছত মাননীয় প্ৰমোদ বৰদেৱে দিল্লীৰ লগত আলাপ কৰিছে, সেইকাৰণে অসম চৰকাৰে তেওঁক বেয়া পায়। আমি বুজি পাওঁ চব বস্তু। যেতিয়াই স্পেচিয়েল ইকনমিক জোন হ'ব, তেতিয়াই ইয়াতে নন ট্ৰাইবেল মানুহখিনিৰ যিটো টেক্স দিব লগা হয় সেইখিনি 50% হ'ব। এইটো এটা চেলেঞ্জেবল বস্তু। আৰু আমি অজনজাতি মানুহ যিবোৰ আছে সকলোৱে 50% আমাৰ টেক্স দিব লাগিব। ইয়াৰ উপৰি ইয়াত যে বিজনেছ কমিউনিটি আছে, এই বিজনেছ কমিউনিটি আপোনাৰ হেৰি হ'ব, টেক্সটো বহুত ৰেহাই পাব। তো এইখিনি হৈছে আমাৰ মেইন এজেণ্ডা। গতিকে আমি বিশেষ ৰাজনীতি নকৰোঁ, আমি কৈছোঁ যি কথা কৈছোঁ আমি সঁচা কথাই কৈছোঁ। আমি ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এইখিনি আপোনালোকে যাতে চিন্তা কৰে। থেংক ইউ।